ইউপিপিএল দলৰ রুদ্র ছেত্রী ডাঙৰীয়া থাংনাই বিশাখুতিনি সময় এমসিএল নমিনেটেড আমার মধ্যে উপস্থিত আছে পিছফালে বহি আছে আগলৈ আহিব পাৰে নিজৰে চকৰি চাই মা হগন নানি এমসিএল নমিনেট বিমনাগী বহি আছে প্ৰায় 2 বছৰ এটা থাংনাই জুলাই মাসনিफ्राय আমাৰ অৰ্পণা বড় আজি মহিলা প্ৰগ্ৰাম হলে নহয় মহিলা সংগঠন থাকিব লাগিব জুলাই তানিफ्राय जों बे सेल्फ हेल्प ग्रुपनो 25,000 जातो होनो हायाखै किन्तु 20,000 चेक होनायखौ जों आरम्भ खालामदों फार्स्ट टाइम जों নমিনেটেড এমসিএল দুই গৰাকী আমাৰ মাজত আছে আজি सेल्फ हेल्प ग्रुप অৰ্পণা মেধি ডাঙৰীয়ানী এবাৰ जों সেকেন্ড আৰু আমাৰ চম্পাৱতী ডেকা ডাঙৰীয়ানী 6000 सेल्फ हेल्प ग्रुप তাৰ লগতে আজি আমাৰ মাজত দুটা দলৰ বিভিন্ন স্তৰৰ সন্মানীয় নেতৃবৃন্দ উপস্থিত আছে আৰু আজি হাজাৰ হাজাৰ আশা খাললৈ যে এজনী আইজৰপৰা আই মাতৃ নাৰী শক্তিৰ আগমনৰ জৰিয়তে এই ৰাংনি गेजेरजों गोबां खामानि मावनो हायो এই পবিত্ৰ मानोना जों बे रांखौ যাতে ফালাঙ্গি খালনাनै বাংলা এই ভূমি আজি ধন্য হৈছে আৰু মই খুব আনন্দিত আমি সকলোৱে আনন্দিত যে নাৰী শক্তিৰ সবলীকৰণৰ কাৰণে गोबां বিবান বান্ধগনা নাৰী শক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে ইন্ডিপেন্ডেন্ট আৰু আমাৰ আই মাতৃ নাৰী শক্তিক আমাৰ যদি আগন্তুক দিনত ৰাংখান্তি বিতৰত গোচৰ যায় সমাজখনৰ সকলো ক্ষেত্ৰত সামাজিক অৰাইব সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক আধ্যাত্মিক শৈক্ষিক সকলো দিশত যাতে আমাৰ নাৰী শক্তি আগবাঢ়ি যাব পাৰে তাৰ বাবে ট্ৰিপল ইঞ্জিন চৰকাৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ ৰাজ্যত আৰু বেদিনে जों गुबुन गुबुन आसनि ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু বিটিআৰ অঞ্চলত আছে চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ এই ট্ৰিপল ইঞ্জিন চৰকাৰে জানছে হনে হালাই যায় বাকি সৰ্বস্তৰৰ জনগণৰ ফাৰি ফাৰি হলাंबाय থাকে চতুৰ্মুখী বিকাশ যেसेबां हायो সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে বিধানমন্ত্ৰী যাতে जों বিগত সময়ত বহু আঁচনি বহু পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত নাৰী শক্তিৰ সবলীকৰণ নাৰী শক্তিক আগবঢ়াই লৈ যোৱা মোদী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ অন্যতম বিশেষ সফলতা অন্তত जों দাসওয়ালকে মই সাধাৰণ প্ৰশ্ন সুধিব বিচাৰিছো কিন্তু बिथांमोना 17 ইয়ার্স 2014 বছর শাসন খালাयनाय समाव सेल्फ हेल्प ग्रुपनो बिथांमोना मा होनो हादोंमोन बिनि নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈছিল অন্য নহয় আই মাতৃসকল 2014 চনৰ তাৰ আগত সাউৰাইবাय थादों বেংকৰ একাউণ্ট থকা बे साननैसोनि ভিতৰত ইয়াত উপস্থিত আই মাতৃসকলৰ ভিতৰত কাৰ বেংকৰ একাউণ্ট আছিল 14 চনৰ আগত এবাৰ হাত উঠাব 14 চনৰ আগত এতিয়া নহয় নাই 14 চনৰ আগত মানে 1% আছিল মাউচন সুবংকৰজন একসেপ্ট এতিয়া মই হাত উঠাব দিম 2024 চনৰ আজি মাবে বাহাকালানে ইজি 12 মাৰ্চ দেখানে ইসমাই ইজি ন বেনিখানে চাই 12 মাৰ্চ আজি কাৰ বেংক একাউণ্ট আছে আপোনালোকে হাত উঠাব আজি যাৰ বেংক একাউণ্ট আছে বিজাতি জান থাকবে বিধানखौ মাবাयदि মোটামুটি 90% মানুহৰ আজি বেংক একাউণ্ট এআইটো পৰিৱৰ্তন হয়নে নহয় আপোনালোকৰ নাই নে দেখছে বিধানखौ সন্মুখত বাকিজনে হাত উঠালে পিছত বাকিজনে হাত উঠালে দেখাই নাপাব ফাইনাল ডিসিজন মা যায় বিধান আছে গতিকে নাৰী শক্তিৰ সবলীকৰণৰ কাৰণে গণতন্ত্ৰৰ দেশ হিচাপে অৰ্থনৈতিকভাৱে নাৰী শক্তিক আগবঢ়াই লৈ যোৱাৰ কাৰণে জিৰো বেলেন্স একাউণ্ট বেংক একাউণ্ট খোলাৰ বাবে মোদী ডাঙৰীয়াই 14 চনতে লালকিল্লাৰ পৰা আহ্বান জনাইছিল যে জনধন একাউণ্টৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো মহিলাৰ বেংক একাউণ্ট হ'ব লাগে মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা আগবাঢ়িব লাগে আৰু আজি আপোনাৰ साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय
कचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कचिंनि खाबुखौ आरबि मेथामेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन। बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन। बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन।